আমাৰ গোৰেশ্বৰ গেৰুৱাৰ APJ আব্দুল কালাম একাডেমীৰ অধ্যক্ষ তেখেতেও আজি তেখেতৰ ব্যস্ততাৰ মাজত আমাক অকণমান সময় দিছে তেখেতক ধন্যবাদ জ্ঞাপন কৰা তেখেতক আমাৰ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ Assalamualaikum. Rabbi israh li sadri yassir li amri ahlul 'uqdatam min lisani yafqahu qawli. Itu মন্ত্ৰটো মাৰি লৈছোঁ কাৰণ মিটিং শুনাৰ সাধাৰণতে মানুহবিলাকৰ অভ্যাস নাথাকে গতিকে মন্ত্ৰটো মাৰি লৈছোঁ যাতে মোৰ কথাখিনি শুনে মানুহে লগতে আমাৰ এই যি অনুষ্ঠান নৱগঠিত অসমীয়া মুছলিম জাগৰণ মঞ্চ এই অসমীয়া মুছলিম জাগৰণ মঞ্চৰ শপত গ্ৰহণ সম্বৰ্ধনা অনুষ্ঠানত আজি আমাৰ মঞ্চত উপস্থিত মই নাম নলওঁ বিশিষ্ট অতিথিবৃন্দ আমন্ত্ৰিত মোৰ সশ্ৰদ্ধ প্ৰণাম শ্ৰদ্ধা যাচিছোঁ লগতে আমাৰ এই অনুষ্ঠানৰ লগত জড়িত সকলো উদ্যোক্তাসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ যি ছাত্ৰ ছাত্ৰীসকল ইয়াত আমন্ত্ৰিত কৰি অনা হৈছে সম্বৰ্ধনাৰ বাবে তেওঁলোকৰ সুন্দৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আমাৰ মঞ্চৰ সন্মুখত সমূহ অভিভাৱক তথা আমাৰ স্থানীয় ৰাইজলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আমি সম্বৰ্ধনা জনোৱাৰ কাৰণে আমি প্ৰথমতে আমন্ত্ৰণ কৰিছোঁ বিশ্বাসনামক আমি মঞ্চলৈ আহ্বান জনাইছোঁ তেওঁ 62.50% পাইছে 50% পাই তেওঁ প্ৰথম বিভাগ লৈছে তেওঁক সম্বৰ্ধনা জনোৱাৰ কাৰণে আহ্বান জনাইছোঁ আমন্ত্ৰণ কৰিছোঁ মমি ইয়াছমিনে 68.33% লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তেখেতক সম্বৰ্ধনা জনোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ ফাতেমা বেগম তেখেতে ষ্টাৰ নম্বৰ প্ৰথম বিভাগ পাইছে তেখেতক মঞ্চলৈ আহ্বান জনাইছে হাতচাপৰি ৰাইজ এবাৰ আমি মঞ্চলৈ আহ্বান কৰিছোঁ সানিয়া বেগমে 61% লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তেখেতে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ এইবাৰ মঞ্চলৈ আহ্বান জনাইছোঁ ফাৰহান চুলতানাই 66.17% পাইছে তাই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তেখেতে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ এইবাৰ মঞ্চলৈ আহ্বান কৰিছোঁ নিহা বেগমে 62% লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৰশ্মিনা বেগম 62.50% লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তেওঁ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তাজিলা বেগম তেওঁ 61.80% প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তেওঁক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ ঋতুমণি বেগম
ঋতুমণি বেগম 70% সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। জেমি পাৰ্টিন 66% সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তেওঁ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আশিক আহমেদ ইছলাম নম্বর প্রথম বিভাগ পাইছে তেওঁ মঞ্চলৈ আহিবলৈ অনুৰোধ জনোৱা হয়। বাৰেকুল ইছলাম 69.33% প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তেওঁ মঞ্চলৈ আহিবলৈ অনুৰোধ জনোৱা হয়। মনিষা পারভিন 71.33% প্রথম বিভাগত উত্তীৰ্ণ হৈছে তেওঁ মঞ্চলৈ আহিবলৈ অনুৰোধ জনোৱা হয়। নিতুলালী ডিষ্টিংশ্যন সহ প্ৰথম বিভাগত তেওঁ মঞ্চলৈ আহিবলৈ অনুৰোধ জনোৱা হয়। শ্বাহিদ আলী 60% সহ প্ৰথম বিভাগ আছে তেওঁ মঞ্চলৈ আহিবলৈ অনুৰোধ জনোৱা হয়। ৰুকসানা শবনামে 63.83% প্ৰথম বিভাগ পাইছে তেওঁ মঞ্চলৈ আহিবলৈ অনুৰোধ জনোৱা হয়। ৰুকসানা পাৰ্টিন সপনাম এবার আমি উচ্চতর মাধ্যমিক বিদ্যালয়ের স্থানপ্রাপ্ত ল'ৰা ছোৱালীখিনিক আমি সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। প্ৰথমে চুলমা বেগম তেওঁ স্থান নম্বৰ সহ প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে তেওঁ মঞ্চলৈ আহ্বান জনোৱা হয়। ইয়াৰ পিছতে নাজুমা বেগম 71.80% প্ৰথম বিভাগ পাইছে তেওঁ মঞ্চলৈ আহিবলৈ অনুৰোধ জনোৱা হয়। ইয়াৰ পিছতে ৰুনুমা বেগমে 60.80% প্ৰথম বিভাগ পাইছে তেওঁ মঞ্চলৈ আহিবলৈ অনুৰোধ জনোৱা হয়। ইয়াৰ পিছতে সামিয়া বেগম ষ্টাৰ নম্বৰ সহ প্ৰথম বিভাগ পাইছে তেওঁ মঞ্চলৈ আহিবলৈ অনুৰোধ জনোৱা হয়। ৰুমা বেগম